এটা হত্যাৰ গোচৰত অভিযুক্ত আপুনি এটা গধূলিত বৰ নিৰ্দয়ভাৱে আপুনি হত্যা কৰিছিল মোক কাঢ়ি লৈছিল ধপধপনিবোৰ টুকুৰা টুকুৰ কৰিছিল নিৰ্দোষ কলিজাটো ধাৰা ৩০২ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ'ব আপোনাক মোৰ চহৰত গৃহবন্দী হ'ব আপুনি জামিনবিহীনভাৱে আপুনি চিৰস্থায়ী হ'ব লাগিব মোৰ ভালপোৱাৰ কাৰাগাৰত মনত ৰাখিব এটা হত্যাৰ গোচৰত এতিয়া অভিযুক্ত আপুনি সেইদিনা জালুকবাৰীলৈ আহিছিল নেকি দীঘলী পুখুৰীৰ পাৰলৈ সন্ধিয়াবোৰ উদযাপন কৰিবলৈ আপুনি যায় নেকি ক্লাব বাৰ কিংবা অভিজাত ৰেষ্টুৰেণ্টবোৰলৈ কবিতা ভাল পায় না আপুনি প্ৰণৱ কুমাৰ বৰ্মন নে নীলিম কুমাৰ কাৰ কবিতাক চুই যায় আপোনাক জুবিন পাপনৰ বিতৰ্কত অংশ লয় নেকি আপুনি কি ভাল পায় কি বেয়া পায় আজৰি সময়বোৰ আপুনি কিদৰে কটায় এতিয়ালৈ কিমানবাৰ প্ৰেমত পৰিছে আপুনি এতিয়ালৈ কিমানজনক হত্যা কৰিছে আপুনি মাৰাথন জিৰাত উপস্থিত হ'বই লাগিব আপুনি মনত ৰাখিব এটা হত্যাৰ ওচৰত এতিয়া অভিযুক্ত আপুনি চহৰৰ শেষ এক চিটি বাছখনত কলৈ যায় আপুনি সেন্দুৰীয়া ফাগুনে কি কয় আপোনাক শীতৰ বেকাৰ ৰজনীৰ সৈতে আপোনাৰ কিহৰ গোপন আলাপ বৰষুণত তিতে নাই আপুনি ফুটপাথৰ 10 টকীয়া চাহ কাপত তৃপ্তি পায় নাই আপুনি বহু প্ৰশ্ন আছে আপোনালৈ উত্তৰ দিবলৈ বাধ্য আপুনি মনত ৰাখিব এটা হত্যাৰ গোচৰত এতিয়া অভিযুক্ত আপুনি আপোনাক দোষী সাব্যস্ত কৰিবলৈ মোৰ যে কিমান যৌজা